खुलुमबाय बयखौबो बे समाव मोननैसो गोनां खौरां लानानै फैलायबाय फैगौ डिसेम्बर दानावनो टेट क्वालिफाइड बिथांमोननो एपइन्टमेन्टखौ राननानै होनाय जासिगोन होननानै खौरां बिजोङाव रोखायैनो फोरमायनानै होदों एमएलए रबिराम नार्जारी बिथाङा एमएलए रबिराम नार्जारी बिथाङा बिनि अनगायैबो खौरां बिजोङाव गोबां बाथ्रा फोरमायदों नोंथांमोना बे भिडिअखौ जोबजासिम नायोब्ला बिथांनिफ्रायनो गासै बाथ्राखौ नोंथांमोना आबुङैनो मोनथिना लानो हागोन दा बिनि सिगाङाव नोंथांमोना नैबे सुंद' आपडेटखौ नायनानै लाग्रोलाय इउपिपिएलनि 7 जन एमसिएलएफोरा बिपिएफआव जइन जाफैमारसिगोन नामा अस्तित्व নোহোৱা হ'ব নেকি ইউপিপিএলৰ কি কৰিব প্ৰমোদ বড়ুৱে কি কৰিব ইউজি ব্ৰহ্মই গৃহমন্ত্ৰীক সাক্ষাৎ কৰি আহিও আশ্বস্ত হ'ব পৰা নাই প্ৰমোদ বড়ো যিকোনো মুহূৰ্তত ৰং সলাব পাৰে ইউপিপিএলৰ এমচিএলএ হাগ্ৰামা মহিলাৰীৰ ৰাজনৈতিক পাশাত পাকঘূৰণি খাই অস্তিত্বৰ সংকটত পৰিছে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল পৰিষদীয় নিৰ্বাচনত মুখ ঠেকেচা খোৱা প্ৰমোদ বড়োৰ ইউপিপিএল দল এতিয়া ভাবিব নোৱাৰা সংকটত পৰিছে ৰাজনীতিয়ে এনে পাক লৈছে যে ৰাজ্যৰ ৰাজনীতিত ইউপিপিএল থাকিবনে নাই তাক লৈ প্ৰশ্ন উঠিছে নিৰ্বাচনৰ ফলাফল প্ৰকাশৰ পাছত ইউপিপিএলতকৈ বিপিএফ বিজেপিৰ অধিক আপোন হৈ পৰাৰ পাছত গৃহমন্ত্ৰী অমিত শাহক দিল্লীত সাক্ষাৎ কৰিছিল প্ৰমোদ বড়োৱে গৃহমন্ত্ৰীৰা হোৱা সাক্ষাৎকালত প্ৰমোদ বড়োৰ সৈতে বিজেপি দল থাকিব বুলি আশ্বাস দিলেও আশ্বস্ত হ'ব পৰা নাই ইউপিপিএলৰ নেতাগৰাকী দিল্লীৰ পৰা উভতি আহি কোৰ কমিটিৰ বৈঠকত মিলিত হৈছে প্ৰমোদ বড়ো কোৰ কমিটিৰ একাংশ নেতা আৰু তৃণমূল কৰ্মীৰ দাবী এনডিএৰ লগত থাকিব নালাগে ইউপিপিএল অৱশ্যে এতিয়ালৈকে ইউপিপিএলে কোনো সিদ্ধান্ত লোৱা নাই যদিও বিহাৰ নিৰ্বাচনৰ পাছত দলটোৱে ল'ব এনডিএৰ লগত থকা নথকাৰ সিদ্ধান্ত অৱশ্যে বিজেপিৰ দাবী এনডিএৰ লগত থাকিব ইউপিপিএল ইউপিপিএল বৰ্তমানো আমাৰ লগতে আছে এনেকুৱা নহয় ইউপিপিএল বাহিৰ হৈছে বা আমি বাহিৰ কৰিছোঁ আমাৰ লগত এনডিএ হিচাপে আছে আমাৰ লগত আৰু এটা নতুন দল যোগ হ'ল চৰকাৰত সেইটো দল হ'ল বিপিএফ দল তেওঁলোকৰ এগৰাকী মন্ত্ৰী শপত গ্ৰহণ কৰিলে গতিকে গোটেই কথাটো আমি সকলোকে বিচাৰোঁ যে অসমখনৰ স্বাৰ্থত অসমৰ উন্নয়নৰ পক্ষত শান্তিৰ পক্ষত এনেকুৱা ধৰণে ৰাইজৰ হৈ কাম কৰা অসমৰ হৈ চিন্তা কৰা এই আমাৰ এনডিএৰ দল যিকেইটা আছোঁ আমি একেলগে গোটেইকেইটা আমি একেলগে থকাটো আমি বিচাৰোঁ কিন্তু 26ৰ পৰা 31লৈ কি হ'ব সেইটো এতিয়া আমি আমাৰ দলৰ মজিয়াত বা এনডিএ হিচাপে আমি আলোচনা কৰিবলৈ বাকী আছে কিন্তু বড়ো ৰাজনীতিৰ ভূৰখা এক সূত্ৰই দাবী কৰা অনুসৰি ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত আৰু ৰাজনীতিত বৰ্তি থাকিবলৈ ইউপিপিএলৰ 7গৰাকী এমচিএলএ কৰিব পাৰে বিপিএফত যোগদান যদি সূত্ৰটোৰ কথা সত্য হয় তেন্তে ইউপিপিএলৰ এমচিএলএ হিচাপে থাকিব একমাত্ৰ সভাপতি প্ৰমোদ বড়ো এতিয়া প্ৰমোদ বড়োৱে কি কৰিব দলটোৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৰাজনীতিৰ ৰং সলাই 2026ৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব প্ৰমোদ বড়ো তথ্য অনুসৰি বিজেপিৰ টিকটত 2026ত প্ৰমোদ বড়োৱে নিৰ্বাচন খেলাৰ সম্ভাৱনা আছে বিটিচিৰ তামুলপুৰ অথবা আন কোনো সমষ্টিৰ পৰা প্ৰমোদ বড়োৱে 2026ৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'লেও আচৰিত হ'বলগীয়া একো নাথাকিব আৰু সেয়ে হ'লে 2026ৰ পাছত হয়তো অস্তিত্বহীন হৈ পৰিব ইউপিপিএল बे बिथिंखौ नोजोर होनानै आं खोब सिरियासै लादों आरो बाय डिसेम्बर बाय द एन्ड अफ डिसेम्बर जेरैखि जाया टेट क्वालिफाइड जायफोर जोंनि जेन्युइन स्टुडेन्ट माबाफोर दङ केन्डिडेटफोर दं बिथांमोननि एपइन्टमेन्टखौ जोङो जेरैखि जाया कमप्लिट खालामगोन जायफ्रा क्वालिफाइड जायफ्रा कमप्लिट क्राइटेरियाफोरखौ फुलफिल खालामनानै दं बे फुलफिल खालामजोबनाय गासैबो केन्डिडेटखौ जोङो डिसेम्बरनि गेजेराव एपइन्टमेन्ट होनानै कमप्लिट खालामनायनि मोनसे एसेसमेन्ट खालामदों मोनसे मा होनो परिकल्पनाजों जों दा खामानि मावनो जों स्टार्ट खालामदों बेनि थाखाय थाबैनो मोनसे स्क्रुटिनि कमिटि बानायनानै सोरनि माबायदि कन्डिशन क्राइटेरिया दङ बेफोरखौ नायनो थाखाय आङो मोनसे कमिटि बानायगोन आरो बे कमिटिनि रिपर्ट मथे जोङो डिसेम्बरनि गेजेराव बे टेट पास जानाय केन्डिडेटफोरखौ एपइन्टमेन्टखौ होजोबनो थाखाय सेस्था खालामगोन बे कलेजखौ दिनै प्रभिन्सियेलाइज खालामनांगौनि थाखाय माखासे हाबाफारि लानानै दं आसाम गभर्नमेन्टआव 10टा कलेजजों लोगोसे जमदुवार कलेजाबो दंफायो खिन्थु दासिमहालागै बेखौ एसअपिडिआव सोनानै बेनि बेनिफिटखौ होनो थाखाय आसाम गभर्नमेन्टआव जे मोनसे केबिनेटआव एप्रुभाल लानांगौ दंमोन बे दासिमबो जानाय जायाखै बेखौ आङो आसाम गभर्नमेन्टनि जोंनिनो गाहाय माने चिफ मिनिस्टार बिथांजों रायलायनानै एडुकेशननि सासे इएम जाबाय जिहेतु बे जमदुवार कलेजनि प्रभिन्सियेलाइजनि आद्रा थानाय माखासे प्रसेसखौ थाबैनो मावफुंनो थाखाय आं आखायाव लागोन
आसामनि मुख्यमंत्री बिथांजों रायलायगोन बेनि उनाव जोंहा जमदुवार कलेजखौ मोनसे कलेज प्रभिन्सियेलाइजेसन एक्टनि आन्दाराव लाबोनांगौनि थाखाय जों स्पेसियेल मोनसे कनसिडारेसनाव ट्राइबेल एरिया एडुकेशन डेभेलपमेन्टनि मोनसे बिथिंखौ नोजोर होनानै जाहाथे आसाम गभर्नमेन्टआ बेवहाय मोनसे स्पेसियेल एक्टनि गेजेरजों जमदुवार कलेजजों लोगोसे 10टा कलेज आरो जेसेबां कलेजफोर दं बे कलेजफोरखौ प्रभिन्सियेलाइज खालामनानै जाहाथे बेबस्था लायो बेनि थाखाय थाबैनो आं आसाम गभर्नमेन्टजों सावरायगोन